বহুতো খ্ৰীষ্টিয়ান লোকে ভাবে বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ বেথলেহেমত আৰম্ভ হৈছিল, কিন্তু নহয়। বৰদিন আৰম্ভ হৈছিল এডেন বাৰীত। এডেন বনৰ মাজত যেতিয়া মনুষ্য ঈশ্বৰৰ অবাধ্য হ'ল আৰু পাপ কৰিলে, তেতিয়া ঈশ্বৰে এটা চুক্তি কৰিলে। তেওঁ ক'লে, সেই তিৰোতাৰ সন্তানে সৰ্পৰ মূৰ গৰি পৰিব। এইটো আছিল যীশুৰ প্ৰথম ভৱিষ্যৎবাণী। ঈশ্বৰৰ উদ্ধাৰৰ প্লেন আদি পুস্তকতে লুকাই আছে। দানা পাত্ৰৰ আগত, তৰাবোৰৰ আগত আৰু মেৰখীয়াবিলাকৰ আগত বৰদিন আগতীয়াকৈ আৰম্ভ হৈছিল। ঈশ্বৰে কৈছিল, কোনোবা এজন আহি আছে, যিয়ে অন্ধকাৰক একেবাৰে পৰাস্ত কৰিব আৰু জয়যুক্ত হ'ব। যদি এনেদৰে বাইবেলৰ আৰু সৰু সৰুকৈ ভিডিঅ' লাগে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যিয়ে আশালৈ বাট চাই আছে তেওঁলৈ এই ভিডিঅ' শ্বেয়াৰ কৰিব। ধন্যবাদ।